Hello, welcome to our YouTube channel. আজি এই চেনেলৰ প্ৰথম ভিডিঅ' Gogona Samples অসমৰ প্ৰথম এনেকুৱা চেম্পল ষ্ট'ৰ য'ত মিউজিক প্ৰডাকশ্যনৰ কাৰণে দৰকাৰী ৰয়েলটি ফ্ৰী চেম্পল পেক ডাউনলোড কৰিব পৰা যাব। লগতে মিউজিক প্ৰডাকশ্যনৰ কাৰণে দৰকাৰী ইনফৰমেশ্যনো পোৱা যাব। আজিকালি বহুতে ইচ্ছা কৰে গান বনাব, বহুতে ইচ্ছা কৰে মিউজিক প্ৰডিউচাৰ হ'ব, কিন্তু ষ্টুডিঅ' এফৰ্ড কৰিব নোৱাৰে। বহুতে মিউজিক প্ৰডাকশ্যনৰ প্ৰচেছটোও গম নাপায় আচলতে কেনেকৈ কৰে। কিছুমানে আকৌ বহুত এক্সপেঞ্চিভ বুলিও ভাবে, কিন্তু টেকন'লজি আজিকালি ইমান উন্নত হৈছে যে কিছুমান ইকুইপমেণ্টৰ সহায়ত যিকোনো ডেস্কটপ বা লেপটপক এখন হোম ষ্টুডিঅ' বনাই দিব পাৰি। তাৰ কাৰণে কি কি লাগিব বুলি ক'লে প্ৰথমতে বেছিক মিউজিক থিয়ৰী জানিবই লাগিব, কম্পিউটাৰ এটা লাগিব, ডিজিটেল অডিঅ' ৱৰ্ক ষ্টেচন, অডিঅ' ইণ্টাৰফেচ, মাইক্ৰফোন আৰু ষ্টুডিঅ' মনিটৰ্ছ বা হেডফোন। আচ্ছা, বহুতক দেখা পাওঁ ৰিডম, টাইম ছিগনেচাৰ, স্কেল, নোটছ, কৰ্ডছ এইবিলাকৰ জ্ঞান নোহোৱাকৈ গান বনায়। কিন্তু মিউজিকৰ বেছিক থিয়ৰী নাজানিলে মিউজিক প্ৰডিউচাৰ হ'বই নোৱাৰে। গতিকে মিউজিক প্ৰডিউচাৰ এজন হোৱাৰ আগতে মিউজিকৰ বেছিক থিয়ৰীৰ নলেজ থকাটো একদমেই দৰকাৰ। তাৰপিছত আহিল কম্পিউটাৰ। এতিয়া কম্পিউটাৰ নোহোৱাকৈতো মিউজিক প্ৰডাকশ্যন কৰিবই নোৱাৰি। মিউজিক প্ৰডাকশ্যনৰ কাৰণে ইমানো পাৱাৰফুল কম্পিউটাৰ নালাগে। প্ৰচেছৰৰ ভিতৰত ডুৱেল ক'ৰ প্ৰচেছৰ হ'লেও হৈ যায়, 4GB ৰেম, 500GB হাৰ্ড ডিস্ক, আৰু চোৱাৰ কাৰণেতো ডিছপ্লে এখন লাগিব, নহ'লে দেখা নাপালেতো এনেও মিউজিক কৰিব নোৱাৰি। কম্পিউটাৰ বুলি ক'লে লেপটপ বা ডেস্কটপ যিকোনো হ'ব পাৰে, খালি তাৰ কনফিগাৰেশ্যনটো মিলিলেই হ'ল আৰু ব্ৰেণ্ডটো নিজৰ ইচ্ছামতে ল'লে হ'ল। এতিয়া আমাক লাগিব মিউজিক প্ৰডাকশ্যন কৰা ছফ্টৱেৰ, যিটোক আমি ডিজিটেল অডিঅ' ৱৰ্ক ষ্টেচন বুলি কওঁ, ইন শ্বৰ্ট DAW। এতিয়া বুলি ক'লতে এখন ডাঙৰ কণ্ট্ৰভাৰ্চিয়ে হয়, কোনটো ভাল কোনটো বেয়া। বহুত আছে, কিন্তু গোটেইবিলাক একেই। কোনটো ৱৰ্ক ফ্ল'টো ভাল নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু সেইমতে নিজৰ টো চিলেক্ট কৰিব লাগে। বুলি ক'লে পপুলাৰ বিলাকৰ ভিতৰত এবলটন লাইভ, কিউবেজ, লজিক প্ৰ', নিৱেণ্ডো, FL ষ্টুডিঅ', ৰিজন, ষ্টুডিঅ' ওৱান, প্ৰ'টুলছ, এনেকৈ বহুত আছে। এতিয়া আহিল অডিঅ' ইণ্টাৰফেচ। অডিঅ' ইণ্টাৰফেচক আমি সহজ ভাষাত চাউণ্ড কাৰ্ড বুলিও কওঁ। অডিঅ' ইণ্টাৰফেচ মানে হ'ল এনালগ টু ডিজিটেল, ডিজিটেল টু এনালগ ছিগনেল যিয়ে কনভাৰ্ট কৰে। অডিঅ' ইণ্টাৰফেচ নল'লে এটা ডাঙৰ প্ৰব্লেম হয়, সেইটো হৈছে লেটেঞ্চি। ৰেকৰ্ডিঙৰ কাৰণে মাইক্ৰফোন লগাবৰ কাৰণে অডিঅ' ইণ্টাৰফেচ লাগে, আৰু ষ্টুডিঅ' মনিটৰ্ছ বা হেডফোন য'ত আমি আউটপুটটো শুনিম সেইটো ভালকৈ কানেক্ট কৰাৰ কাৰণেও, সেইটো কণ্ট্ৰল কৰাৰ কাৰণেও অডিঅ' ইণ্টাৰফেচ লাগে। তেতিয়াহে আমি একদম শুদ্ধকৈ কি হৈছে আমি সেইটো গম পাম বা শুনিম। এতিয়া আহিল মাইক্ৰফোন, আৰু ইনশ্বৰ্ট আমি মাইক বুলিও কওঁ। মাইক ইমান দৰকাৰী বুলি নকওঁ যদি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা ৰেকৰ্ডিং নকৰে। মাইক বহুত ধৰণৰ আছে, সাধাৰণতে ডাইনেমিক আৰু কণ্ডেনচাৰ মাইক্ৰফোন ব্যৱহাৰ কৰা দেখা যায়, কিন্তু কণ্ডেনচাৰ মাইক্ৰফোন ইউজ কৰিলে আকৌ ছাউণ্ড প্ৰুফ ৰুম লাগে। সেইকাৰণে কণ্ডেনচাৰ মাইক্ৰফোন প্ৰফেশ্যনেল ষ্টুডিঅ'ত ইউজ কৰে আৰু ডাইনেমিক মাইক্ৰফোন হোম ষ্টুডিঅ'ত ইউজ কৰে। দেখা যায় বহুতে কনফিউজ হৈ থাকে দামী মাইক্ৰফোন ল'ব নে কম দামী মাইক্ৰফোন ল'ব। কিন্তু এটা কথা, ভাল গাড়ী বুলি ক'লে মাৰ্চিডিজ, BMW বা অডি আমি এইবিলাক গাড়ীক কওঁ, কিন্তু মাৰুতি 800ৰেতো মানুহ চলি আছে। গতিকে নিজৰ পাৰপাছৰ লগত মিলাকৈ নিজৰ সুবিধা অনুসৰি ল'লে হ'ল, আৰু যিটো সুবিধা হয় নিজৰ হিচাপত যিটো মিলে। এতিয়া অৱশেষত আমাক আউটপুটটো শুনাৰ কাৰণে কিবা এটাতো লাগিব। গতিকে সেই আউটপুটটো শুনাৰ কাৰণে আমি ষ্টুডিঅ' মনিটৰ্ছ ইউজ কৰিব পাৰোঁ। সেইবিলাক অলপ এক্সপেঞ্চিভ হয়। তাৰ ঠাইত আমি হেডফোনো ল'ব পাৰোঁ। হেডফোনৰো আছে, বহুত ৰেঞ্জৰ আছে, কম দামীৰ পৰা বেছি দামীলৈ। গতিকে নিজৰ বাজেট অনুসৰি সেইটো ল'লে হ'ল। কিন্তু ষ্টুডিঅ' মনিটৰৰ লগত এটা অসুবিধা আছে, ৰুমৰ একষ্টিক ট্ৰিটমেণ্টৰ ওপৰত ডিপেণ্ড কৰে। যদি ৰুমৰ একষ্টিক ট্ৰিটমেণ্ট ঠিক নহয় তেতিয়া বহুত দামী স্পীকাৰেও বহুত বেয়া ছাউণ্ড কৰিব পাৰে। গতিকে মই প্ৰিফাৰ কৰোঁ হোম ষ্টুডিঅ'ত হেডফোনে ভাল কিছুমান কাম কৰিব, কিন্তু আকৌ হেডফোন বেছিকৈ ইউজ কৰিলে অলপ প্ৰব্লেম হোৱা দেখা যায় কিছুমানৰ, মূৰৰ বিষ বা কাণৰ বিষ তেনেকুৱা। নিজৰ সুবিধা অনুসৰি ল'লে হ'ল, কোনো ধৰা বন্ধা নাই যে এইটোৱে ল'ব লাগিব সেইটোৱে ল'ব লাগিব, নিজৰ সুবিধা য'ত হয় সেইটোৱে আৰু। বাৰু আজিলৈ এইখিনিয়ে, আৰু বহুতো টিউটৰিয়েল ভিডিঅ' লৈ আহি আছোঁ য'ত মিউজিক প্ৰডাকশ্যনৰ বিষয়ে ইনফৰমেশ্যন দিম। লগতে গান বনোৱাৰ কাৰণে দৰকাৰী চেম্পল পেক আমাৰ এই চেনেলতে ডাউনলোড কৰিব পাৰিব। চেম্পল পেক ডাউনলোড কৰা লিংকবিলাক ভৱিষ্যতে আমাৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে লিংকবোৰ পোৱাৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক।
আমাৰ চেনেল গগনা চেম্পলছ।